राज्यर 2 लाख युवक युवतीक दिया हब 2 लाख टका সেই টকাখিনি একাউণ্টত দিয়া নহব নিজ হাতে হাতে তুলি দিয়া হব 3টা কিস্তিত দিয়া হব সেই টকা বন্ধুসকল সকলোৱে ভিডিঅটো এটাকৈ শেয়াৰ কৰি ভিডিঅটোত এটা মাত্ৰ লাইক কৰি সকলোক জনাই দিবলৈ সুযোগ কৰি দিয়ক তো বন্ধুসকল কোন কোন যুৱক যুৱতীয়ে পাব 2 লাখ টকা কৈ আৰু কেনেদৰে পাব বা কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে বা ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীয়ে কি সুবিধা লাভ কৰিব চৰকাৰী কি আঁচনি লাভ কৰিব কিমান টকা পাব আমি সম্পূৰ্ণ ভিডিঅ'ত বিস্তাৰিতভাৱে বুজাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেন্তে বুজি পাৰিব কি কোন কোন ছাত্ৰ ছাত্ৰীয়ে বা কোন ষ্টুডেণ্টে বা কোন যুৱক যুৱতীয়ে পাব সেই টকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কলেজত ছাত্ৰ ছাত্ৰীয়ে MA MSc কৰা যিসকল ষ্টুডেণ্ট আছে তেওঁলোকক দিব গাড়ী ভাড়া বা ঘৰৰ পৰা স্কুলত অহা যোৱা কৰিব কলেজত অহা যোৱা কৰিব টেম্পু ভাড়া গাড়ী ভাড়া যি আছে তেওঁলোকক দিয়া হ'ব বছৰত দিয়া হ'ব 10,000 টকা অৰ্থাৎ প্ৰতি মাহে 1,000 টকাকৈ দিব বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উল্লেখ কৰে আৰু লগতে উল্লেখ কৰে মাক দেউতাকৰ ওপৰৰ পৰা সকলো বুজা এইখন চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'ব এতিয়া আমি উল্লেখ কৰিম যে ডিগ্ৰীত থকা যিসকল ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰী তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই কি কৈছে বা হিমন্ত বিশ্ব শৰ্মাই এইটো কথা উল্লেখ কৰিছে ডিগ্ৰীত পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁ টেক্সট বুকছৰ সম্পূৰ্ণ পইচা দি যাব বা কিতাপ পত্ৰৰ টকা দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত উল্লেখ কৰিছে বন্ধুসকল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যিমান পাৰে যিমান সম্ভৱ আপোনালোকে শ্বেয়াৰ কৰি সকলোক জনাই দিয়াৰ সুবিধা কৰি দিয়ক বন্ধুসকল এতিয়া হওক আমি সকলোক জনাই দিওঁ যে 2 লাখ টকা কোনে কোনে পাব তেওঁ উল্লেখ কৰিছে যে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী বা বৰ্তমান একো কৰিব পৰা নাই বা এনে বহি আছে তেওঁলোকক দিয়া হ'ব 2 লাখ টকা 2 লাখ যুৱক যুৱতীক তেওঁ উল্লেখ কৰিছে 2 লাখ যুৱক যুৱতীক দিব 2 লাখ টকা সেই টকাখিনি আপোনাৰ একাউণ্টত দিয়া নহ'ব 3টাকৈ কিস্তিত দিয়া হ'ব সেই টকা অৰ্থাৎ নিজ হাতে হাতে তুলি দিব আপোনাৰ একাউণ্টলৈ সেই টকাখিনি নিদিয়ে এই মন্তব্যটি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি বিস্তাৰিত ৰূপত তেওঁ বুজাই দিছে আমি আপোনালোকক সেই কথাখিনি উল্লেখ কৰি কৈ দিছোঁ যে কোন ল'ৰা ছোৱালীয়ে সেই টকাখিনি পাব বা ৰাজ্যৰ যুৱক যুৱতীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অতি জৰুৰী খবৰ লৈ আহিছে কিয়নো তেওঁ উল্লেখ কৰিছে যিসকল ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক দিব যিসকল ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক দিব টেক্সট বুক বা কিতাপ পত্ৰ সেই কিতাপ পত্ৰৰ পইচা আৰু যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকক দিয়া হ'ব 2 লাখ টকাকৈ 3টা কিস্তিত তেওঁ দিব কৈছে ইতিমধ্যে আৰু তেওঁ উল্লেখ কৰিছে যিসকল